Hi, honey. Hihi. Bye, buddy. Bye, bye. Sis. কৰবালৈ যোৱাৰ আগতে ভগৱানক যিদৰে ক্ষমা কৰা হয় ঠিক সেইদৰে মা দেউতা বা জ্যেষ্ঠজনকো ক্ষমা কৰিবলৈ দিনটো ভাল হয় বুলি কোৱা হয় সেইবাবে আমি সেৱা এটা লৈ আমাৰ আজিৰ যাত্ৰা আৰম্ভ কৰিলোঁ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ আজি আমাৰ বিবাহৰ এবছৰ সম্পূৰ্ণ হ'ল বিবাহ বাৰ্ষিকী আৰু আজি আমি গৈ আছোঁ গুৱাহাটী কিবা কিবি কামত ব'লা যেতিয়া গাড়ীত উঠোঁ আহি পালোহি আমি দৰং ডিষ্ট্ৰিক্টৰ এটি ঐতিহ্যমণ্ডিত জাগ্ৰত মন্দিৰ নাৰিকলী মন্দিৰ ইয়াত আমি আমাৰ শক্তি সামৰ্থ্য অনুযায়ী কিবা এটা দিলোঁ আৰু দৰ্শন কৰিলোঁ দৰ্শন কৰি তাৰপিছত ৰাতিপুৱা যিহেতু একো খোৱা নাছিলোঁ কৰ্মচাৰী হোটেলতে পুৰি মানে পৰঠা যি বুলি ভাবে এখন ল'লোঁ আৰু ইয়াত দেখিছে চব্জিটো কিন্তু বৰ ধুনীয়া আছিল দেই খাই বহুত ভাল লাগিল এইটো হৈছে নাৰিকলী মন্দিৰৰ গেট আমি এপাক সোমাই আহিলোঁ ওলাই যাওঁ ফ্লাইঅভাৰবোৰ বনাই আছেতো গুৱাহাটীত একদম মানে বাইহাটা চাৰিআলিৰ পৰাই যাম মানে কি ক'ব আৰু দেখিছে নহয় ট্ৰেফিকৰ অৱস্থা আৰু তাতে গৰম দিন আহি আছে প্ৰভু ঈশ্বৰেহে জানে আৰু কি হয় মানুহৰ অৱস্থা দেই আলোচনা চলি আছে মানে ঘৰ এৰি আহিছোতো এবছৰৰ পিছতে মায়ে দুখ কৰিছে বেয়া লাগি আছে আমাৰ মনটো আলোচনা কৰি বহি আছোঁ ফোন এটাও কৰা নাই দুখতে উপায় নাই ন কিবা এটা হ'ব এয়া হৈছে সকলোৰে চিনাকি শৰাইঘাট দলং এইখন দলং আপোনাৰ ক'ব গ'লে 1.5 কিলোমিটাৰ আছে 1400 মিটাৰ আৰু এয়া হৈছে বাইপাছ চিধা শ্বিলং আৰু বাওঁহাতে আছে এয়াৰপৰ্ট মোৰ জন্ম গাঁৱত আৰু মই গাঁৱলীয়া পৰিৱেশেই ভাল পাওঁ কিন্তু কি কৰিম উপায় নাই এই যান্ত্ৰিকতাৰ মাজত থাকিবই লাগিব জীৱনত কিবা এটা কৰ্ম কৰিব লাগিব আৰু এই কৰ্মসূত্ৰে গুৱাহাটী মহানগৰী পালোহি এতিয়া উপায় নাই আছোঁ আৰু এনেকৈ আৰু অকণমান দূৰ গ'লে ইফালেদি সোমাই মোৰ ৰুমটো পামগৈ ৰুমত আহি পালোহি এয়া বিবাহ বাৰ্ষিকীৰ ষ্টেটাছ লগাবলৈ দেখিছে কেনেকুৱা স্ক্ৰলিং চলি আছে শুই শুই কোনে পায় আৰু এখেতক ভাগৰ লাগিছে এয়া আহি পালোঁ তাৰপিছতে ৰুমটো দেখাই দিওঁ এইটো হ'ল ৰুম ৱাইট এংগলত যাব লাগিব এইটো ৰুম দুটা ৰুম চেনেলযোৰ পিন্ধি এয়া এনেকৈ লেট্ৰিন বাথৰুম এইটো প্ৰথম এণ্ট্ৰি আৰু এইটো ৰুম একো বস্তু নাই অকল বিচনা এখন আছে বাকী আনিব লাগিব আৰু এইফালে এই চুকত সৰু ছোটো মোটো এটা কিটচেন এয়াই ৰুম আৰু এবছৰ হ'ল এনিভাৰ্চেৰী হ'ল আৰু 1 বছৰ আগত বিয়া পাতি তাই ঘৰলৈ আনিছিলোঁ আৰু আজি গুৱাহাটীলৈ লৈ আহিলোঁ যিহেতুকে মই আজিকালি গুৱাহাটীত থাকোঁ তাইকো লৈ আহিছোঁ তাই কিবা এটা কৰক ঘৰতটো অকলে অকলে বৰিং হৈ যায় নহয় জানো এই আনিছোঁ আৰু চাওঁ বাকী কি হয় মানুহজনীলৈ এটা পোনপটীয়া প্ৰশ্ন মই মানে তোমালৈ সুধিছোঁ কোৱাচোন ঘৰখনটো এৰি আহিবলগীয়া হৈছে কেনেকুৱা পাইছা মানে দুখ লাগিছে বহুত এবছৰ আগতে দুদিনতে আহিছিলোঁ সেইখন ঘৰলৈ আকৌ এবছৰৰ পিছত সেইখন ঘৰৰ পৰা ওলাই আহিছোঁ সঁচা কথা ক'বলৈ গ'লে অকণমানো ভাল লগা নাই হাঁহি থাকিলে বাৰু বেয়া লাগিছে বুলি ভাবিবনে কোনোবাই নাই হাঁহিছোঁ আৰু এতিয়া মায়ে তাতে কান্দিছে অহাৰ সময়ত সেইটো কাৰণে আৰু বেয়া লাগিছে গম পাইছোঁ মই 1 বছৰত মানে দুইজনী পূৰা হেৰি হৈ গৈছোঁ আৰু তাকে এতিয়া আৰু মা এতিয়া অকলশৰীয়া হৈ গ'ল বুজিছোঁ বেয়া লাগিছে আমি এতিয়া এনেদৰে ভিডিঅ' কিছুমান আপলোড কৰিম মাজে মাজে প্ৰফেশ্যনেলটো নহয় এনেই দুই এটা কৰি থাকিম পাৰিলে কণ্টিনিউ কৰিম মানে এটা নিৰ্দিষ্ট সময়ত কিন্তু আমি ব্লগাৰ নহয় দেই আমাৰ যি ডেইলি লাইফত যি ঘটে আমি সেইবোৰহে মানে আমাৰ মুভমেণ্টবিলাক আমি কেপচাৰ কৰি ৰাখিব বিচাৰোঁ যাতে আমি ভৱিষ্যত প্ৰজন্মক দেখা পাওঁ সঁচা কথা ক'ব গ'লে আৰু ভোক লাগিছে 150 কিলোমিটাৰ অতিক্ৰম কৰি ঘৰৰ পৰা এই গুৱাহাটীলৈকে 150 কিলোমিটাৰ হয় ভোক লাগিছে বনাই থোৱা আছে খাওঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বাই বাই আজিলৈ